এয়া গৰৈ মাছ মই ধুই লৈছোঁ। ধুই ইয়াত প্ৰথমে মই তেল দিম। তাৰ পাছত ইয়াত অকণমান হালধি গুড়ি দিম। বেছিকৈ হালধি গুড়ি নিদিওঁ, নহ'লে তিতা হৈ যাব আৰু গোন্ধটো বহুত বেছিকৈ ওলাব। ইয়াৰ পাছত মই অকণমান নিমখ দিম, জোখ অনুসৰি। তাৰ পাছত ইয়াত অকণমান মই জিৰা গুড়ি দিম। মাছখিনি যিমানখিনি আছে সিমানখিনি জোখতে মই জিৰা গুড়ি দিম, বেছি নিদিওঁ। তাৰ পাছত মই কাটি থোৱা কেঁচা পিঁয়াজ আৰু কাটি থোৱা জলকীয়া ইয়াৰ ওপৰত দি দিম। জলকীয়া গুড়ি অকণমান দিম। তাৰ পাছতে জালুকৰ গুড়ি অকণমান দিম। মই এটা পেকেট দোকানৰ পৰা কিনি আনিছিলোঁ। আপোনালোকেও এটা পেকেট লৈ আহিব। কেনেদৰে বনাই এইখিনি ভালকৈ চাই ল'ব। এইটো এটা নতুন ৰেচিপি হয়। আগে পিছে চাগে আপোনালোকে এনেদৰে খাই পোৱা নাই, এবাৰ খাই চাব। এইখিনি মই এতিয়া ভালদৰে সানি ল'ম। খুব ভালদৰে সানি ভালদৰে মিলাই তাত অলপ পানী মিক্স কৰি দিম। বেছি নহয়, অলপ পানী মিক্স কৰিম। মিক্স কৰি অকণমান উতলিবলৈ দিম। আপুনি যদি ইচ্ছা কৰে ইয়াত মটৰ মাহ দিব পাৰে। এতিয়া মই গেছত তুলি দিম। তুলি দিয়ে চাওক পানীখিনি অলপ শুকাই গৈছে। মাছটো যিহেতু অকণমান টান মাছ, সেইটো কাৰণে অকণমান গলিব দিছোঁ। ইয়াৰ পাছত মই অলপ পানী দিম ইয়াত। পানী দি তাৰপাছত মটৰ মাহ দি দিম। গৰৈ মাছ যিহেতু অকণমান সিজিবলৈ সময় লাগে। আজি মোৰ এই মাছ বনোৱা ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব যদি ভাল লাগে। মই কেঁচা মটৰ বেছি দিয়া নাই, অলপ দিছোঁ। মটৰ মাহ দিলে খাবলৈ ভাল লাগে আৰু দেখিবলৈও ধুনীয়া হয়। এয়া চাওক মাছখিনি ধুনীয়াকৈ উতলিবলৈ লৈছে আৰু ইয়াৰ কালাৰটো বহুত ধুনীয়া আহিছে। শেষত মই ইয়াত ধনিয়া পাত দি তৰকাৰীখিনি নমাই দিম। এয়া তৰকাৰীখিনি চাওক পানীখিনি শুকাই গৈছে। এতিয়া ধনিয়া পাত দি দিম। ধনিয়া পাত দিলে ইয়াৰ গোন্ধটো বহুত ধুনীয়া আহে। তৰকাৰী হৈ গ'লহি এতিয়া। মই এয়া দালিৰ জোখমতে লৈ লৈছোঁ। ধুই মই কেৰাহীত উঠাই দিছোঁ। তেল দিয়া নাই মই ইয়াত, ঠাণ্ডা পানী ইয়াত দি দিছোঁ। গেছটো জ্বলিয়ে আছে অকণমানকৈ। নহৰু 3 ফুটামান দিছোঁ মই আৰু কেঁচা জলকীয়া 3টামান কাটি দিছোঁ। এতিয়া নিমখ দিম। নিমখ জোখ অনুসৰি মই দি লৈছোঁ। পিঁয়াজ কাটি থোৱা আছিল, এতিয়া ইয়াৰ পাছত পিঁয়াজ দিম ইয়াত। দি পেলাই অকণ সময় উতলিবলৈ দিম। এয়া উতলিব দিছিলোঁ। এতিয়া তেল অকণমান দি দিছোঁ। তেল অকণ দিয়াৰ পাছত হালধিও ইয়াত অকণমান দি দিব। খুব বেছি 20 মিনিটমান সময়, কম জুইত হওক বা বেছি জুইত হওক, উতলিবলৈ দিব। এইদৰে প্ৰেছাৰ কুকাৰত নবনোৱাকৈ মই এনেদৰে কেৰাহীত বনাম। আপোনালোকেও বনাই চাব, ভাল পাব খাই। তৰকাৰী বহাই থৈ মই ডেক্সিত পানী তুলি দিছোঁ। যিহেতু আমি মাৰ কাঢ়িয়ে ভাত খাওঁ। এয়া মই চাউল বাচিছোঁ। ইয়াত বহুত শিলগুটি আছে, ধান আছে আৰু কিবাকিবি লেতেৰাও থাকে। ভালদৰে বাছি ল'ব লাগে চাউলখিনি খোৱাৰ আগত। ভালদৰে ধুবও লাগে। মই চাউলখিনি বাকি এটা ডেক্সিত অঁজাই থৈছোঁ। যেতিয়া মন যায় তেতিয়া লৈ পেলাই যাতে বনাব পাৰোঁ। যেতিয়াই তেতিয়াই বাচিবলৈ মন নাযায়, সেইটো কাৰণে এনেকৈ থ'বলগীয়া হয় ষ্টক কৰি। এনেকৈ এমুঠি ৰাখি থওঁ। এনেকৈ থ'লে বোলে বৰকত হয়। সেইকাৰণে মই এনেকৈ ল'লে চাউল মই অলপ থৈ দিওঁ। এতিয়া চাউলখিনি ভালকৈ ধুম। চাউলখিনি ভালকৈ ধুম। আজিকালি চাউলতো বহুত লেতেৰা আহে। পানী উতলি গৈছে। এতিয়া চাউলখিনি পানীত দি দিছোঁ। দি দিয়াৰ পাছত উতলিবলৈ দিম। এয়া ভাত কাঢ়িবলৈ হৈ গ'ল। এতিয়া মই মাৰটো কাঢ়ি ল'ম। এইটো কেৰাহীতে মই মাৰ কাঢ়িম। ভালকৈ কাঢ়িব লাগে যাতে গৰম পানী গাত নপৰে যাতে। এনেদৰে মোৰ লগত কেইবাবাৰো হৈছে। যেতিয়া মই প্ৰথম ভাত চাকিছিলোঁ, মোৰ 2খন হাতেই পুৰিছিলে। এতিয়া যিহেতু অভ্যাস হৈ গ'ল, এতিয়া মোৰ চিন্তা নাই। অলপ কষ্ট হয়, হাতত গৰম লাগে। ভালদৰে চাকি অকণমান ভাতখিনি 1 মিনিটমান গেছতে তুলি থ'ম। তেতিয়া তাৰ যোনটো অকণমান পানী থাকে সেইটো শুকাই যায় আৰু চাউলটো মানে ভাতটো ঝৰঝৰীয়া হয়। এয়া চাওক চাউলটো অলপ সিজিছে, মানে আৰু অকণমান সময় দিলে চাউলটো খাবলৈ ধুনীয়া হ'ব আৰু ঝৰঝৰীয়া হ'ব। আঠা আঠা নহয়, মানে ডাল ডাল হৈ থাকে, খাবলৈ ভাল লাগে। মই ইয়াৰ জুইটো কমাই দিছোঁ। ইয়াৰ পাছত মই
মোৱা মাছৰ ৰেচিপিটো বনাম। এতিয়া মই মোৱা মাছখিনি বনাম। কেনেকৈ বনাম আপোনালোকে শেষলৈকে চাই থাকক। প্ৰথমে মই পিঁয়াজখিনি কাটি লৈছোঁ আৰু অলপ ধনিয়া, তাৰপিছত দুফুটামান নহৰু মই থেতালি লৈছোঁ। আপুনি নহৰু এফুটা দিয়ে দুফুটা দিয়ে আপোনাৰ কথা। মই এতিয়া কেৰাহী তুলি দিছোঁ। ইয়াত অকণমান তেল দিছোঁ, জোখত তেল দিছোঁ। মাছখিনি যিমানখিনি আছে সিমানখিনি জোখতে মই মাছখিনি ভালকৈ ধুই ইয়াত হালধি আৰু নিমখ মিলাই ভালকৈ সানি ল'ম। কিন্তু ভালদৰে সনা হৈ গ'ল। এয়া মোৱা মাছবোৰ বাকলি নাই। এইটো কি মাছ মই নাজানো, চিনি পোৱা নাই, সৰু সৰু মাছ। এতিয়া তেলখিনি গৰম হ'ল নে নাই চাবলৈ এটা মাছ দিম। এইটো এটা তোৰা মাছ হয়, এইটো এটাই আহিছে। নহয় তোৰা মাছ নহয়, এইটো বগিলা মাছ, এটাই আহিছে। দি চাইছোঁ যে মাছখিনি তাত বাকী। ইয়াত থকা হালধি আৰু নিমখৰ পানীত পিঁয়াজখিনি অলপ সময় থৈ দিম। এতিয়া চাওক মাছখিনি অকণ অকণ ভাজি আছে, কিন্তু এইটো কেৰাহীত যিহেতু মই দিছোঁ, মাছখিনি লৰালে বা উলটিয়াই দিলে ভাঙি যাব পাৰে। সেইটো কাৰণে মই মাছখিনি আকৌ এখন টাৱাত মই আকৌ তুলি দিম। মই মাছখিনি টাৱাত তুলি দিছোঁ। মাছখিনি এতিয়া বহুত ধুনীয়াকৈ ভাজি আছে, এইকেইটা লুটিয়াবলৈও ভাল। যিখিনি তেল বাচি আছে কেৰাহীটোত, সেই কেৰাহীটোত আমি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ইয়াত মজিব দিম। দুফুটামান নহৰু আৰু অকণমান জলকীয়া আৰু অকণমান জিৰা গুড়ি। মই জিৰা গুড়ি দিছোঁ। জিৰা গুড়ি দি পেলাই ইয়াত পিঁয়াজখিনি অকণমান ভালকৈ গুলিব দিম। এইখিনি মাছ ভাজি হৈ গ'ল। এতিয়া মাছখিনি অকণ ঢাকন মাৰি থ'ম পিঁয়াজখিনি ভাজা হোৱালৈকে। মই পিঁয়াজখিনি ইয়াত দি পেলাই মাছখিনি কেৰাহীত তুলি দিলোঁ, কাৰণ পিঁয়াজখিনি এতিয়ালৈকে মজা নাই, অকণ সময় লাগিব। মোৰ যিহেতু এতিয়া অন্য বনাবলগীয়া একো নাই, সেইকাৰণে মই এনেকৈয়ে দেখুৱাইছোঁ। এতিয়া মই পিঁয়াজখিনি মাজত ভালকৈ দিলোঁ, মজি গ'ল। তাৰ কিনাৰে কিনাৰে মই মাছখিনি দিছোঁ। এতিয়া মই মাছখিনি লাহে লাহে মই পিঁয়াজৰ লগত মিলাম, নভঙাকৈ। এয়া হৈ গ'লহি আৰু অকণমান সময়ৰ পাছতে এইখিনি সম্পূৰ্ণ হৈ যাব। এইখিনি বনাই হৈ গ'ল, সেইকাৰণে মই এটা বাতিত অজৰাই লৈছোঁ। দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু ইয়াৰ গোন্ধটো বহুত ধুনীয়া ওলাইছে। এনেকৈ বনাই এবাৰ খাই চাব। আমি এনেই থকা সময়খিনিত এনেকৈ ঘৰত মুখত দৈ লগাওঁ আৰু কিবাকিবি লগাওঁ। বহুত ভাল লাগে ন গোন্ধটো। মই অকণ খাই লৈছোঁ। এয়া আমাৰ ৰুমান ভাই বহুত ধুনীয়াকৈ মোৰ লগত এনেদৰে মুখত ঘৰত ফেচিয়েল কৰি থাকে। ময়ো কৰি লৈছোঁ অলপ। আপোনালোকো যদি ঘৰত এনেই থাকে তেনেহ'লে সময় নষ্ট নকৰি এনেকৈ অলপমান লগাব। নিজকে অলপ কেয়াৰ কৰিব লাগে দিয়কচোন। অকণমান লগাই লৈছোঁ, বনাই সিজাইও আছোঁ ৰেচিপিবিলাক। আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা মামা আহিছিল, আমাৰ ৰাস্তাৰ কাষেদিয়ে গ'ল। চাইকেলত উঠি আহিছিল, চাইকেল ৰেলী। বহুত মানুহ, বহুত ভিৰ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে শ্বেয়াৰ কৰিব। ভালে থাকক, কুশলে থাকক। বাই বাই।